তো হেল্ল' বন্ধুসকল, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালো। আশা কৰোঁ সকলো ভালে আছে। তো আজি মই ঘন কুঁৱলী ফালি গৈ আছো পথালি বামলৈ বাঁহ আনিবলৈ। তো এয়া দাই আৰু দাদা গৈ আছে মোৰ লগত। এয়া আমি পাই গলোহি। এয়া দেখিছে গাড়ীখন বেক কৰি লগাই দিছো ধুনীয়াকে তেওঁলোকে বাঁহ উঠাবৰ কাৰণে। আৰু এয়া বাঁহ কাটি থৈ দিয়া আছে আৰু এয়া বাঁহ লুট কৰি আছে লাহে লাহে, আপোনালোকে দেখিবলৈ পাইছে। আৰু বাঁহ লুট কৰি হৈ গ'ল। এয়া বান্ধি আছে ধুনীয়াকে। আগটো দীঘল হৈ থকাৰ কাৰণে আগটো কাটি লোৱা হ'ল। আৰু ৰাস্তা দেখিছে অলপ ডেঞ্জাৰে ৰাস্তা, সেইকাৰণে পিচটো কাটি দিয়া হ'ল বিশেষকে। আৰু এয়া আমি আহি হাইৱেত উঠিলোহি আৰু মই পায়ে চাহ একাপ খাই ললো, যিহেতু ৰাতিপুৱা একো খোৱা নাছিলো, সেইকাৰণে ভোকো লাগি আছিলে। আৰু এওঁলোকে বাঁহ নমাই আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু ময়ো অকণমান লাগি দিলো। আৰু আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।